हेलो फ्रेंड्स आज एया चाওক আপুনি ইয়াতে ঘুমাই ঘুমাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মানে আপোনালোকক মই দেখাব গৈছোঁ মানে এটা বুটৰ এটা ব্লুটুথ হেডছেট অৰ্ডাৰ দিছিলোঁ। আপোনালোকক দেখাই আছোঁ বিগ বিলিয়ন ডে হিচাপত আৰু কেনেকুৱা কি দাম আৰু কি কি ফিচাৰ্ছ আছে আপোনালোকক মই দেখাই আছোঁ। এতিয়া মই বস্তুটো চাই লওঁ ক'ত আছে, বিচাৰি ওলাই আছোঁ। এতিয়া আমি মালটো বিচাৰি আছোঁ ক'ত আছে। এইটো আচল মাল। এয়া মালটো আহি গ'ল। এতিয়া মালটো আমি খুলি আছোঁ, আপোনালোকে চাই যাব। মই ব্যৱহাৰ কৰিছোঁহে, কিন্তু এতিয়া মানে মই আপোনালোকক দেখাবৰ কাৰণে আৰু নতুনকৈ আনবক্সিং কৰি আছোঁ। এইটো বঢ়িয়া প্ৰডাক্ট হয়। এনেকৈ ল'ব পাৰি, এনেকৈ সোমাই ল'ব পাৰি। আৰু এটা কি কি ফিচাৰ আছে আপোনালোকক দেখাই আছোঁ মই। আৰু এইখন হয় ৱাৰেণ্টি কাৰ্ড 1 year-ৰ। এইখন যদি আপোনালোকে ল'ব বিচাৰে 99 rupees এটা এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগে। চাই লওক। তাৰপিছত এইখন কুস্তি দিছে, কুস্তি যাৰ একো মূল্য নাই। এইখন এনেই থৈ দিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি চাব পাৰি, থৈ দিলোঁ ইয়াতে। তাৰপিছত ইফালে আপোনাৰ USB কেবল এডাল দিছে, কেবল। আৰু এইবোৰ আপোনালোকৰ কাৰোবাৰ যদি কাণৰ ফুটা সৰু থাকে, কাৰোবাৰ ডাঙৰ থাকে, এইটো লগাব পাৰে। আৰু এইটো এক্সট্ৰাকৈ চাৰিটা দিছে। তাৰপিছত ইয়াতে কি কি ফিচাৰ্ছ আছে মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে আছে আপোনালোকে নইজ কেঞ্চেলেশ্যন, মানে আপোনালোকে বাহিৰে চাউণ্ড নুশুনে এইটো যদি লগাই লয়, এইটো লগাই আপোনালোকে গান শুনে যদি। আৰু আপোনাৰ টাইপ চি আছে, টাইপ চি ইণ্টাৰফেচ, মানে এইটো আপোনালোকৰ এই চাৰ্জ দিয়েতো টাইপ চি হ'ব আপোনালোকৰ। নেক্সট আছে 2 ডিভাইচ কানেক্ট কৰিব পাৰিব আপোনালোকে। তাৰপিছত আপোনালোকে 10 mm মানে চাউণ্ড কোৱালিটি পাব, বঢ়িয়া চাউণ্ড হয়। তাৰপিছত আপোনালোকৰ মেগনেটিক লক মানে আপোনালোকে বুজি পাইছে মই কোনটোৰ কথা কৈছোঁ। এইটো যে আছে, এই দুটা এইয়া এনেকৈ লাগি যায়, চাই লওক। আপোনালোকক দেখাইছোঁ, এইয়া দেখিছেনে লাগি যাব। তাৰপিছত আপোনালোকৰ আছে সেই কি বুলি কয় বেটাৰী 40 ঘণ্টা আপোনালোকৰ মানে চাৰ্জ থাকিব, ফুল চাৰ্জ দিলে। আৰু আপোনালোকে যদি একেবাৰে আৰু হেভি ফিচাৰ্ছ এটা কৈ আছোঁ আপোনালোকে যদি 10 মিনিট চাৰ্জ দিয়ে, 10 ঘণ্টা নন ষ্টপ পুৰা চলাই থাকিব পাৰিব আপোনালোকে। এতিয়া হয়তো আপোনালোকেও বিগ বিলিয়ন ডে হিচাপে ফ্লিপকাৰ্টৰ পৰা বজাৰ কৰিলে, ময়ো এইবাৰ কৰিলোঁ, এইডাল আপোনালোকে চালে। পূজা বুলি আৰু বেলেগ একো নাই দিয়ক, এইডালে আছে মোৰ সংগী। আৰু আপোনালোকে যদি পিন্ধি লওক, একবাৰ চাই লওক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আনবক্সিং ভিডিঅ'টো চাই যদি ভাল পাইছে, মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।